নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আছাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছিলোঁ, আজি সেইটোৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। যোনটো ফাৰ্ষ্ট পাৰ্ট আছিলে সেইটোত আমি প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত যিমানখিনি ইম্পৰ্টেণ্ট টপিক্স আছিলে সেই সকলোবোৰ টপিক্সৰ ওপৰত আমি ডিছকাশ্যন কৰিছোঁ। আজি আমি ডিছকাশ্যন কৰিবলৈ লৈছোঁ এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত। এনচিয়েণ্ট আছাম পিৰিয়ডত যোনটো ফাৰ্ষ্ট ডাইনেষ্টি অসমত ৰুল কৰিছিলে সেইটো আছিলে বৰ্মন ডাইনেষ্টি, আৰু বৰ্মন ডাইনেষ্টি ৰুল কৰিছিলে 350 to 655 AD লৈ। বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে পুষ্য বৰ্মন, আৰু তেতিয়া অসমক প্ৰাগজ্যোতিষ কিংডম হিচাপে জনা গৈছিলে। আৰু পুষ্য বৰ্মন কণ্টেম্পৰাৰী আছিলে সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত ওৱান অফ দ্য মষ্ট পাৱাৰফুল কিং আছিলে গুপ্তা ডাইনেষ্টিৰ, আৰু গুপ্তা ডাইনেষ্টিয়ে নৰ্থ ইণ্ডিয়াত ৰুল কৰিছিলে। পুষ্য বৰ্মনে মহাৰাজা ধীৰাজ বুলি এটা টাইটেল এটা এডপ্ট কৰিছিলে। পুষ্য বৰ্মনৰ পিছত ৰুল কৰিছিলে সমুদ্ৰ বৰ্মনে, আৰু সমুদ্ৰ বৰ্মনে 380 to 405 AD লৈ ৰুল কৰিছিলে। বৰ্মন ডাইনেষ্টিৰ যোনজন মষ্ট পাৱাৰফুল ৰজা আছিলে সেইজন আছিলে কুমাৰ ভাস্কৰ বৰ্মন, আৰু কুমাৰ ভাস্কৰ বৰ্মন কণ্টেম্পৰাৰী আছিলে হৰ্ষবৰ্ধনৰ, আৰু হৰ্ষবৰ্ধনে ওৱান অফ দ্য পাৱাৰফুল কিং আছিলে যোনে নৰ্থ ইণ্ডিয়াত সেইটো টাইমত ৰুল কৰিছিলে, আৰু হৰ্ষবৰ্ধনে ৰুল কৰিছিলে 606 AD to 655 AD লৈ। আৰু সেই হৰ্ষবৰ্ধনে কন্নৌজ বুলি যোনখন ঠাই আছে তাত এটা ৰিলিজিয়াছ চেৰিমনি এটা কণ্ডাক্ট কৰিছিলে, আৰু সেই ৰিলিজিয়াছ চেৰিমনিটো কুমাৰ ভাস্কৰ বৰ্মনে এটেণ্ড কৰিছিলে। কুমাৰ ভাস্কৰ বৰ্মনৰ টাইমত ফেমাছ চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাঙে অসমক ভিজিট কৰিছিলে এৰাউণ্ড 640 AD, আৰু হিউৱেন চাঙে এখন বুক লিখিছিলে, সেইখন বুকখনৰ নাম হ'ল CUK, আৰু হিউৱেন চাঙে সেই বুকখনত অসমৰ কিছু কথাও লিখিছিলে। আৰু যেতিয়া হিউৱেন চাঙে অসমৰ পৰা গুচি গৈছিলে তেতিয়া ভাস্কৰ বৰ্মনে হোলালি বুলি গিফ্ট এটা তেখেতক প্ৰদান কৰিছিলে। আৰু এটা ভাস্কৰ বৰ্মন ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হ'ল হংস বেগা বুলি এজন এম্বাচাডৰ আছিলে, আৰু সেই এম্বাচাডৰজনক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ কোৰ্টত পঠাইছিলে। বৰ্মন ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা আছিলে সেইজন আছিলে অৱন্তী বৰ্মন, আৰু তাৰ পিছতে অসমত লেখা ডাইনেষ্টিয়ে ৰুল কৰিবলৈ লয়। বৰ্মন ডাইনেষ্টিৰ চ'ৰ্চসমূহ হ'ল নিদামপুৰ কপাৰ প্লেট গ্ৰাণ্ট। নিদামপুৰ কপাৰ প্লেট গ্ৰাণ্ট আপোনাৰ ডিছকভাৰ হৈছিলে চিলহেটত। চিলহেট বৰ্তমান বাংলাদেশত আছে, আৰু নিদামপুৰ কপাৰ প্লেট গ্ৰাণ্ট ইছ্যু কৰিছিলে কুমাৰ ভাস্কৰ বৰ্মনে। আৰু কিছু তথ্য আমি বৰ্মন ডাইনেষ্টিৰ CUKৰ পৰা পাইছোঁ, CUKখন লিখিছিলে হিউৱেন চাঙে, আৰু কিছু তথ্য আমি হৰ্ষচৰিতৰ পৰা লৈছিলোঁ। আৰু হৰ্ষচৰিত বায়'গ্ৰাফী আছিলে হৰ্ষবৰ্ধনৰ, যোনখন বনপত্ৰই কম্প'জ কৰিছিলে। চ' বৰ্মন ডাইনেষ্টিৰ পিছত অসমত ৰুল কৰিবলৈ লয় লেখা ডাইনেষ্টি, আৰু লেখা ডাইনেষ্টিক চলাস্তম্ভ ডাইনেষ্টি বুলিও জনা যায়। আৰু সেই লেখা ডাইনেষ্টিয়ে অসমত ৰুল কৰিছিলে 655 to 900 AD লৈ। চলাস্তম্ভ আছিলে ফাউণ্ডাৰ লেখা ডাইনেষ্টিৰ, আৰু বৰ্মন ডাইনেষ্টিয়ে যোনখিনি টেৰিটৰি ৰুল কৰিছিলে লেখা ডাইনেষ্টিও ছেম টেৰিটৰিতে ৰুল কৰিছিলে, কিন্তু লেখা ডাইনেষ্টিৰ কেপিটেল আছিলে হদবেশ্বৰ। বৰ্তমান তেজপুৰ য'ত আছে তাতেই আছিলে তেখেতসকলৰ কেপিটেল। চলাস্তম্ভৰ পিছত যোনজন ৰজাই ৰুল কৰে সেইজন আছিলে হৰ্ষদেৱা। হৰ্ষদেৱা বহুত ফেমাছ ৰজা আছিলে লেখা ডাইনেষ্টিৰ, আৰু হৰ্ষদেৱাৰ টাইমতে মষ্ট এক্সটেনশ্যন হৈছিলে কিংডমৰ, একদম উৰিষ্যা বিহাৰলৈ এক্সটেণ্ড হৈছিলে অসমৰ যোনটো বাউণ্ডাৰী আছিলে তেতিয়াৰ টাইমত, আৰু তেখেতৰ টাইমতে মানে হাইষ্ট এক্সপানশ্যন হোৱা বুলি জনা যায় এনচিয়েণ্ট আছাম পিৰিয়ডত। চ' লেখা ডাইনেষ্টিৰ আৰু এজন ইম্পৰ্টেণ্ট ৰজা হ'ল হাজাৰা বৰ্মন। হাজাৰা বৰ্মনে দা পৰ্বতীয়া বনাইছিল। দা পৰ্বতীয়া যোনটো তেজপুৰত এটা ফেমাছ শিৱ টেম্পল আছে সেইটো হাজাৰা বৰ্মনে বনাইছিলে, আৰু যোনটো হাইউণ্টাল কপাৰ প্লেট গ্ৰাণ্ড ইনস্ক্ৰিপশ্যন আছে যোনটো নগাঁৱত পোৱা গৈছিলে এইটো হাজাৰা বৰ্মনে ইছ্যু কৰিছিলে। লেখা ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা আছিলে সেইজন আছিলে তেগসিংহ, আৰু তেখেতে ৰুল কৰিছিলে 970 to 990 AD লৈ। চ' লেখা ডাইনেষ্টিৰ পিছত যোনটো ডাইনেষ্টি অসমত ৰুল কৰে সেইটো আছিলে পালা ডাইনেষ্টি, আৰু পালা ডাইনেষ্টিয়ে ৰুল কৰিছিলে অসমত 990 AD to 1138 AD লৈ। আৰু সেই পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে ব্ৰহ্মপালা, আৰু ৰত্নপালাই যোনটো কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰৰ সেইটো শ্ৰীদুৰ্জয়লৈ শ্বিফ্ট কৰিছিলে, আৰু যোনজন লাষ্ট ৰজা আছিলে পালা ডাইনেষ্টিৰ সেইজন আছিলে জয়পালা। এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ যিমানখিনি ইম্পৰ্টেণ্ট টপিক্স আছিলে সেইখিনি আমি অলৰেডি ডিছকাশ্যন কৰিলোঁ। এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাশ্যন কৰিম। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড লাষ্ট কিং অফ বৰ্মন ডাইনেষ্টি। ফাউণ্ডাৰ আছিলে বৰ্মন ডাইনেষ্টিৰ পুষ্য বৰ্মন, আৰু যোনজন লাষ্ট কিং আছিলে সেইজন আছিলে অৱন্তী বৰ্মন। বৰ্মন কিং কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্ত সেইজন আছিলে পুষ্য বৰ্মন, আমি অলপ আগতে পঢ়িছোঁ। বৰ্মন কিং হু পাৰফৰ্ম অশ্বমেধ
যোগ্য সেইজন আছিলে মহেন্দ্ৰ বৰ্মন বৰ্মন কিং কণ্টেম্পৰাৰী অফ হৰ্ষবৰ্ধন সেইজন আছিলে কুমাৰ ভাস্কৰ বৰ্মন হিউমেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মনৰ দিনত তেখেতে অসমত ভিজিট কৰিছিলে আৰু ইয়াৰটো আছিলে 640 AD নেম অফ দ্য গিফ্ট গিভেন টু হিউমেন চাং বাই ভাস্কৰ বৰ্মন এইটো আছিলে হোলালি চ' নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড লাষ্ট কিং অফ লেখা ডাইনেষ্টি চ' লেখা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে চলস্তম্ভ আৰু লাষ্ট কিং আছিলে ত্যাগসিংহ হাইষ্ট এক্সপানশ্যন টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ চ' আমি অলপ আগতে পঢ়িছোঁ যে হৰ্ষদেৱৰ টাইমত হাইষ্ট এক্সপানশ্যন হৈছিলে কামৰূপ কিংডমৰ হু বিল দা পৰ্বতীয় এইটো আমি অলপ আগতে পঢ়িছোঁ যে হাজাৰা বৰ্মনে দা পৰ্বতীয় বিল কৰিছিলে হায়ুনতাল কপাৰ প্লেট গ্ৰাণ্ট ৱাজ ইছ্যুড বাই এইটো হাজাৰা বৰ্মন আছিলে ফাউণ্ডাৰ এণ্ড লাষ্ট কিং অফ পালা ডাইনেষ্টি পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে ব্ৰহ্মপালা আৰু লাষ্ট কিং আছিলে জয়পালা চ' যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি মই কিবা ফুল ইনফৰমেশ্যন ইয়াতে প্ৰেজেণ্ট কৰিছোঁ তেনেহ'লে প্লিজ কাইণ্ডলি মোক কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ